মই আৰু খোজ কাঢ়িব নোৱাৰা হৈছো মোৰ শৰীৰ অবহ হৈ পৰিছে আপুনি খোজ কাঢ়ি বহুত কষ্ট পাইছে আহক মাতৃ কিছু সময় এই গছজোপাৰ তলতে জিৰণি লওক মাতৃ কোৱা শংকৰদেৱ আৰু কিছু দূৰ গলে টপাবৰি পামগৈ তাতে কিছুদিন থাকিম বুলি ভাবিছো হয় প্ৰভু তাতেই বহা ঘৰ বনাই আমি কিছুদিন থাকিব পাৰিম প্ৰভু মই কিছু ফল-মূল বিচাৰি আনিছো এয়া গ্ৰহণ কৰক দিয়া মাতৃ মনোৰমাকো দিয়া মোৰ গাটো বৰ ভাল লগা নাই মই ফল-মূল নাখাওঁ নেকি মাতৃ কিছু ফল-মূল গ্ৰহণ কৰক নহলে শৰীৰে কষ্ট পাব শৰীৰে কষ্ট পালে ভগৱানে দুখ পাব হয় শংকৰদেৱ তেনেহলে দিয়া আমি ফল-মূল খাই বহু সময় জিৰণি ললো ব'লা আমি পুনৰ যাত্ৰা কৰো ব'লা বহাৰ পু আৰু ভকত বৈষ্ণৱসকল আমি অসম ৰাজ্যৰে বহুদূৰ পালোহি এই ঠাইৰ নাম টপাবৰি ইয়াতে বহা ঘৰ বনাই আমাৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিম হয় প্ৰভু প্ৰভু আমাৰ কাম প্ৰায় শেষ হ'ল ব'লা আমি সকলোৱে মিলি কীৰ্তন ঘৰতে বহি ভগৱানৰ গুণানুকীৰ্তন কৰো ব'লক প্ৰভু বৈষ্ণৱসকল ভগৱানে সৰ্বশক্তিমান তেওঁৱে স্ৰষ্টা তেওঁৱে দ্ৰষ্টা বিশ্ব ব্ৰহ্মাণ্ডৰ তেওঁৱে গৰাকী হয় প্ৰভু আমি নিতৌ শুদ্ধচিতে ভগৱানৰ নাম ললে এই সংসাৰৰ পৰা মুক্তি পাম প্ৰভু আমাৰ সমাজত চলি থকা অস্পৃশ্যতা জাতিভেদ কথাই মোক বৰকৈ আঘাত দিয়ে হয় বহাৰ পু মাধৱ তুমি বৰ গুৰুত্বপূৰ্ণ কথাকে কৈছা যত জীৱ জংগম কীট পতংগম অগজগনগতেই কায়া প্ৰভু ভগৱন্ত সকলো অন্তৰতে বিৰাজমান সেয়েহে আমি সকলো জীৱকে ঈশ্বৰ জ্ঞান কৰিব লাগে আমি সকলোৱে প্ৰভু ভগৱন্তক চিন্তা কৰি প্ৰাৰ্থনা ফাঁকিকে গাওঁ সেনাপতি চিলাৰায় আৰু সভাসকল আমি যুদ্ধত গড়গাঁও দখল কৰি নিজকে গৌৰৱ অনুভৱ কৰিছো হয় স্বৰ্গদেৱ আমাৰ পিতৃৰ ইচ্ছা আছিল আমি তাক বাস্তৱত পৰিণত কৰিব পাৰিছো সেনাপতি চিলাৰায় কৰতলীয়া ৰজা হিচাপে আহোম ৰজাই আমাক কি কৰ প্ৰদান কৰিছে চৰ্তমতে সকলো কৰ দি আছেনে হয় মহাৰাজ আহোম ৰজা চৰ্তমতে কৰতলীয়া ৰজা হৈ থাকিবলৈ মান্তি হয় আৰু তেওঁ বছৰি নিৰ্দিষ্ট পৰিমাণৰ সোণ ৰূপ বস্ত্ৰ আৰু এখন ৰাজত্ব আপোনালৈ প্ৰদান কৰিছে উত্তম অতি উত্তম বছৰি তেওঁলোকৰ পৰা কৰ লৈ ৰাজভঁৰাল টনকিয়াল কৰিবা বছৰি নিৰ্দিষ্ট পৰিমাণৰ কৰ পৰিশোধ কৰিবলৈ আহোম ৰজা সন্মত হৈছে ঠিক আছে এতিয়া সকলো নিজ নিজ ৰাজ্যলৈ যাবলৈ আদেশ শুনাই দিয়া সৈন্যসকল তোমালোকে যুদ্ধ আহিলা আৰু বয় বস্তু লৈ নিজ ৰাজ্যলৈ যাবলৈ সাজু হোৱা হয় সেনাপতিদেৱ প্ৰণাম সেনাপতিদেৱ আমি এতিয়াই বয় বস্তু লৈ যাবৰ বাবে সাজু স্বৰ্গদেউ
সকলো গুচি গ'লে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে কোনে শাসন কৰিব? অৱশ্যে কথাটো হয়। আজি সভাতে ঘোষণা কৰা হওক যে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ শাসনকৰ্তা হিচাপে মোৰ ভাতৃ গোহাঁই কমলক দায়িত্ব অৰ্পণ কৰা হ'ল। হ'ব স্বৰ্গদেউ, আপোনাৰ আদেশ ক্ৰমে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ দায়িত্ব পাই মই অতিকে আনন্দিত হৈছো। তুমি প্ৰজাসকলক মৰমেৰে শাসন কৰিবা। জয় স্বৰ্গদেউ নৰনাৰায়ণে, জয় স্বৰ্গদেউ নৰনাৰায়ণে, জয় স্বৰ্গদেউ নৰনাৰায়ণে, জয় সেনাপতি চিলাৰায়, জয় সেনাপতি চিলাৰায়, জয় সেনাপতি চিলাৰায়। মই এতিয়া ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ শাসনকৰ্তা। মোৰ নিৰ্দেশত সকলো কাৰ্য চলিব। কৰদেৱ, যোৱাকালি মই সপোনত এই অঞ্চলটো পানীৰে বুৰাই পেলোৱা নেকি মাতৃ? আৰু কি দেখিলে? কেইজনমান বগা কাপোৰ পিন্ধা মানুহ আহি মোক আৰু ভকত কেইজনমানক লৈ যায়। আমি পুনৰ ঘূৰি নাহিলো। মাতৃ, সপোনৰ কথা চিন্তা কৰিব নালাগে। প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰিব। কৰদেৱ, মই এতিয়া আহিলো। মোৰ গাটো বৰ ভাল লগা নাই। মই অলপ ভিতৰতে জিৰণি যাওক লওঁ। মাতৃ, কিছু সময় জিৰণি লওঁগৈ। তাৰ বাবে চিন্তা কৰিব নালাগে। প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰিব। মই এতিয়া আহিলো। যাওক মাতৃ। প্ৰভু, সেৱা গ্ৰহণ কৰক। উঠা উঠা, কিবা খবৰ আছে নেকি? হয় প্ৰভু, আমাৰ ভকত বৈষ্ণৱৰ কেইবাজনো জ্বৰ আৰু নৰিয়া হ'বলৈ ধৰিছে। ঠিক আছে, ভকত বৈষ্ণৱ কেইজনক পানী গৰম কৰি খাবলৈ কবা আৰু ভগৱানৰ নাম জপ কৰিবলৈ কবা। তেওঁৱে এই বেমাৰৰ পৰা মুক্তি দিব। প্ৰভু, সেৱা গ্ৰহণ কৰক। আমাৰ ভকত বন্ধু কেইজনমানৰ চুলি হৈছে আৰু 3জন মানুহৰ মৃত্যু হৈছে। প্ৰভু, বৰ ডাঙৰ কথা হ'ল। মাধৱদেৱৰ মাতৃ মনোৰমাৰ মৃত্যু হ'ল। কি শুনালা তুমি মোক? হে ভগৱান, আটাইকেইজনৰ আত্মাক মুক্তি দিয়া প্ৰভু। প্ৰভু প্ৰভু, মোৰ মাতৃয়ে নৰিয়াত প্ৰাণ ত্যাগ কৰিলে। মই এতিয়া কি কৰিম? নকৰিবা বাহাৰবোৰ। এইবোৰ সকলো ভগৱানৰে লীলা। তেওঁৱে আমাক হহুৱায় আৰু তেওঁৱে আমাক কন্দুৱায়। আমিও এদিন এই শৰীৰ ত্যাগ কৰিম। মাতৃ, তুমি মোক এৰি কলৈ গুচি গলা? যোৱা বহাৰবোৰ তোমাৰ মাতৃ আৰু ভকত বৈষ্ণৱ কেইজনৰ বিধিমতে সৎকাৰ কৰাগৈ। হ'ব প্ৰভু, মই আপোনাক কোন ঠাইত লগ পাম? মই চোন বুঢ়া হৈ পাত বয়সী পামগৈ। তাতে তুমি মোক পুনৰ লগ কৰিবা। বিধি ব্যৱস্থাত তোমাক ৰাম ৰায় এটাই সহায় কৰিব। হ'ব প্ৰভু, মই ৰাম ৰায়ৰ লগত আলোচনা কৰি বিধিমতে শ্ৰাদ্ধ কৰিম। গুৰুদেৱ, মাধৱদেৱৰ লগত আমিও যাম। তোমালোকৰ কেইজনমানে মাধৱদেৱক সহায় কৰিবা। বলক ভকত বৈষ্ণৱসকল। ব'লা, ব'লক প্ৰভু। ব'লা ভকত বৈষ্ণৱসকল, আমি মাতৃক সৎকাৰ কৰোঁগৈ।
সেনাপতি চিলাৰায় আৰু সৈন্যসকল, আমি এই ঠাইতে কিছু সময় জিৰণি লওঁ। হয় স্বৰ্গদেৱ, সৈন্যসকলক কিছু বিশ্ৰামৰ প্ৰয়োজন হৈছে। যোৱা সৈন্যসকল, তোমালোকে এই ঠাইতে কিছু ফল মূল খাই জিৰণি লোৱা। স্বৰ্গদেউ, এই ঠাই অতি মনোৰম। আনফালে পৰ্বত পাহাৰ, আনফালে জান জুৰি, নদী সকলো আছে। আমাৰ ইয়াতে কেইদিনমান থাকিবলৈ ইচ্ছা হৈছে। হ'ব, ঠিক আছে, তোমালোকৰ ইচ্ছাই মোৰ ইচ্ছা। সেনাপতি চিলাৰায়, সৌখন কাৰ ৰাজ্য? আমাৰ বশ্যতা স্বীকাৰ কৰিলে নে নাই? স্বৰ্গদেউ, সৌখন কছাৰী ৰজা মেঘনাৰায়ণৰ কছাৰী ৰাজ্য। এতিয়ালৈকে তেওঁলোকে আমাৰ বশ্যতা স্বীকাৰ কৰা নাই। এতিয়াও আমাৰ বশ্যতা স্বীকাৰ কৰা নাই কছাৰী ৰজাই। সেনাপতি চিলাৰায়, তুমি অতি সোনকালে পাৰ্কত সৈন্য লগত লৈ কছাৰী ৰাজ্য আক্ৰমণ কৰা। স্বৰ্গদেউ, মই বিশেষ পাৰদৰ্শী সৈন্য গোবিন্দ পাত্ৰ, ৰাজেন্দ্ৰ পাত্ৰ, দামোদৰ কাৰ্যিক লগত লৈ কছাৰী ৰাজ্য আক্ৰমণ কৰিম। চাবা যাতে সাধাৰণ প্ৰজাৰ ওপৰত আক্ৰমণ নকৰিবা। যোৱা, পলায়ন নকৰিবা। হ'ব মহাৰাজ। জয় স্বৰ্গদেউ নৰনাৰায়ণে, জয় স্বৰ্গদেউ নৰনাৰায়ণে, জয় স্বৰ্গদেউ নৰনাৰায়ণে, জয় সেনাপতি চিলাৰায়, জয় সেনাপতি চিলাৰায়, জয় সেনাপতি চিলাৰায়। ব'লা, আমি সকলোৱে এই ঠাইতে কিছু সময় জিৰণি লওঁ। বলক স্বৰ্গদেউ। কোৱা মেঘনাৰায়ণ, তুমি আমাৰ বশ্যতা স্বীকাৰ কৰিবানে? হয় কোচ ৰাজ্যৰ সেনাপতি, আমি আপোনালোকৰ বশ্যতা স্বীকাৰ কৰিছো। আমাৰ বন্দী সৈন্যসকলক শাস্তি নিদিব। উত্তম, অতি উত্তম। সেনাপতি আৰু সৈন্যসকলক মুক্তি দিয়া। হ'ব সেনাপতি দেৱ, মই এতিয়া কছাৰী ৰাজ্যৰ সৈন্যসকলক মুক্তি দিম। বছৰি তুমি আমাক কিমান কৰ দিবা? তুমি গৈ স্বৰ্গদেউ নৰনাৰায়ণক কবা যে আমি বছৰি 10,000 সোণৰ মুদ্ৰা, 100টা হাতী, 10,000 ৰূপৰ মুদ্ৰা প্ৰদান কৰিম। হ'ব, ঠিক আছে। যোৱা, এতিয়া তোমালোকক মুক্তি দিলো। তুমি ভালদৰে কছাৰী ৰাজ্য শাসন কৰিবা। আমি আহিলো। ব'লা সৈন্যসকল। বলক সেনাপতি দেৱ। আমি যাওঁ। কোচ ৰাজ্যৰ সৈন্যসকল সঁচাকে বৰ পাৰ্গত। দেউতা, মই জানিব পাৰিছো আমাৰ বৰ দেউতাই সুন্দৰকৈ বৰগীত, ভটিমা আদি ৰচনা কৰাৰ উপৰিও অন্য ব্যক্তিকো শিকায়। মোৰ শিকিবলৈ মন গৈছে। হয় কমল প্ৰিয়া, বৰদেউতাই অকল বৰগীত, ভটিমা আদি ৰচনা কৰাই নহয়, তেওঁৱে নিজে নাটক আদি ৰচনা কৰি ভগৱানৰ লীলামালা ৰাইজৰ মাজত প্ৰচাৰ কৰিছে। দেউতা, মোক সোনকালে বৰদেউতাক লগ কৰি দিয়া। বৰদেউতাৰ পৰা মই বৰগীত শুনাৰ উপৰিও শাস্ত্ৰৰ তত্ত্বৰ কথা জানিব পাৰিম। সখী, ময়ো তোমাৰ লগতে যাম। বৰগীত শিকিবলৈ মোৰ বৰ ইচ্ছা গৈছে। লগতে ধৰ্মশাস্ত্ৰৰ বিষয়ে জানিব পাৰিম। আমি দুয়ো লগতে বৰগীত শিকিম। মই কেইদিনমানৰ পিছতে তোমালোক দুইজনীকে বৰদেউতা শংকৰদেৱৰ ওচৰলৈ লৈ যাম। ব'লা সখী, আমি দুয়ো বকুল ফুল বুটলোংগৈ। ব'লা সখী, আমি দুয়ো বকুল গছৰ তলতে মালা গাঁঠি খেল খেলিম। ভকত বৈষ্ণৱসকল, আমি এতিয়া পাটবাউসীত আছো। এই অঞ্চলত আমাৰ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিম। বৰদেউতা আৰু ভকত বৈষ্ণৱসকল আমাৰ সেৱা গ্ৰহণ কৰিব। উঠা মাধৱ, উঠা ৰামৰায়, সকলো উঠা। প্ৰভু, কিছুদিনৰ পিছত আপোনাৰ চৰণ দৰ্শন কৰিবলৈ পালো। হয় বহাৰটো মাধৱ, বহুদিনৰ মূৰত তোমাক লগ পাই মোৰ মনটো ভাল লাগিছে। তুমি মাতৃ সবাহৰ সকলো কাম সমাপন কৰিলানে? হয় প্ৰভু, ৰাম ৰায়ৰ সহযোগৰ সকলো কাৰ্য
বিধিমতে সমাপন কৰা হ'ল। ভকত বৈষ্ণৱসকল, তেওঁ মোৰ ভাতৃ ৰামৰাজ আৰু ভতিজী কমল প্ৰিয়া। বৰদেউতা, আপুনি আমাক বৰগীত শিকাব লাগিব। আমি বৰগীত গাই খুবেই ভাল পাওঁ। হয় কমল প্ৰিয়া, প্ৰভু ভগৱন্তই আমাক অহিংসা, দয়া, প্ৰেম, পৰোপকাৰ আদি ভাৱত জীয়াই থাকিবলৈ শক্তি দিয়ে, কিন্তু আমি নিজেই ভুল কৰি পাপ কাৰ্যত লিপ্ত হওঁ। প্ৰভু, তেনেহলে এই সংসাৰৰ প্ৰতি জীৱৰে আত্মাত ভগৱান বিৰাজমান নেকি? হয় বহাৰটো মাধৱ, কুকুৰচি জাল গন্ধগুৰু আত্মাৰাম, জানি আহবাকো কৰিবা প্ৰণাম। ইয়াৰ অৰ্থ হৈছে প্ৰতিজন জীৱৰ আত্মাতে প্ৰভু ভগৱন্ত বিৰাজমান। প্ৰভু, তেনেহলে প্ৰতি জীৱৰ আত্মাতে ভগৱান থাকে? হয় মাধৱী, আমি এতিয়া বৰগীত এফাঁকিকে গাওঁ। আৰম্ভ কৰা। বয়ন শুনা ভাতৃ আছিৰাইত, তুমি আমাৰ ৰাজ্যখন ভালদৰে পৰিচালনা কৰিবা। চিলেট বাহিনীৰ নামেৰে ৫,০০০ সৈন্য নিযুক্তি দি উপযুক্ত প্ৰশিক্ষণ দিয়া। হয় স্বৰ্গদেউ, আমাৰ ৰাজ্যৰ বলৱান সাহসী যুৱকসকলৰ পৰা অতি সোনকালে এটি সৈন্য বাহিনী গঠন কৰিম। চোৰাংচোৱা মুখে জানিব পাৰিছো কুস্তজা নৰনাৰায়ণে দেও ভাতৃৰ লগত লৈ বহুত কেইখন ৰাজ্যত আক্ৰমণ কৰিছে। জয় চিলে ৰাজনে, জয় চিলে ৰাজনে, জয় চিলে ৰাজনে। স্বৰ্গদেউ, আমাৰ ৰাজ্যত কোনো বিদেশী শক্তিৰে আক্ৰমণ কৰিলে তাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব। সেনাপতি, তোমালোকৰ সাহসক মই প্ৰশংসা কৰিছোঁ। হে কছাৰী কছাৰী শুনোৱাল কছাৰী সদিয়াত পাতিল থান। সেনাপতি চিলাৰাই, অন্যায়ভাৱে তোমালোকে আমাৰ ওপৰত আক্ৰমণ কৰিছা। তোমালোকক মই সুধাই নেৰো। সাৱধান অচিৰাই। সেনাপতিদেৱ, আমি আপোনালোকৰ বশ্যতা স্বীকাৰ কৰিছো। আমি আপোনাৰ দাস হৈ থাকিম। আমি আৰু তেজেৰে নদী পাব নিবিচাৰো। মই ৰজা পুত্ৰ হিচাপে আপোনালোকৰ সকলো চুক্তি মানি ল'ম। হ'ব, ঠিক আছে। তোমাক কৰতলীয়া ৰজা হিচাপে চিলেটৰ মহাৰাজ ঘোষণা কৰিলো। তুমি ভালদৰে প্ৰজাসকলক শাসন কৰিবা। বলা সৈন্যসকল, আমি সোণকোষ নদীৰ পাৰতে কিছু সময় জিৰণি লওঁগৈ। বলা সেনাপতিদেৱ। সখী, ইমান ধুনীয়া ঠাই। হয় সখী, পানী কুলু কুলু শব্দৰে নৈখন বৈ গৈছে। আহা সখী, আমি দুয়ো কলহত পানী ভৰাওঁ। বলা সখী। ৰবা ৰবা সখী, আমি এই ঠাইতে বৰদেউতাই শিকোৱা
তোমাৰ নাম কি? তোমাৰ ঘৰ ক'ত? তোমাৰ পৰিচয় কি? হে দেৱক, মোৰ নাম কমল পিয়া। পিতাৰাম ৰায়ে মোক ভুৱনেশ্বৰী বুলিও মাতে। আমি কুটিৰতে থাকো। পিছে আপুনি কোন? পৰিচয় দিবনে? কমল পিয়া, মই কোচ ৰজা নৰনাৰায়ণৰ সেনাপতি। নাম মোৰ চিলা ৰায়। প্ৰণাম সেনাপতি দেৱ। প্ৰণাম। পিছে মই তোমাক বিবাহ কৰাব খুজিম। তাত তোমাৰ সন্মতি আছেনে? এনেকৈ নহব সেনাপতি দেৱ। খুৰাৰ দেউতাৰ অনুমতি ল'ব লাগিব। ব'লা ব'লা। সেনাপতি দেৱ, তুমি গৈ ৰাম ৰায়ক কবা গৈছে তেওঁ জীয়ৰী কমল পিয়াক মই বিবাহ কৰাব খোজো। তাত তেওঁ সন্মতি প্ৰকাশ কৰিব লাগে। মোৰ ইচ্ছা বিষয়ে স্বৰ্গদেৱকো জনাবাগৈ। ভাতৃ ৰামৰাজ, আমাৰ কমল পিয়াজনী গীতে মাতে সকলোতে আগবাঢ়ি গৈছে। তাৰ বাবে উপযুক্ত পাত্ৰৰ সন্ধান কৰিব লাগে। আমাৰ কন্যা কমল পিয়াক কোচ ৰাজ্যৰ সেনাপতি চিলাৰায়ে বিবাহৰ প্ৰস্তাৱ দিছে। হয় নেকি? আমি হলো কায়স্থ জাতি আৰু তেওঁলোক কোচ জাতি। আমাৰ কায়স্থ ছোৱালী বিবাহ কৰাবনে? সেৱা গ্ৰহণ কৰিব। আপোনাৰ জীয়ৰী কমল পিয়াক সেনাপতি চিলাৰায়ে বিবাহৰ প্ৰস্তাৱ দিছে। গতিকে আপোনাৰ সন্মতি বিচাৰিছে। ৰামৰাজ, ৰজা হল আশ্ৰয়দাতা আৰু তেওঁলোক আশ্ৰিত। আনহাতে প্ৰস্তাৱ মানি নললে ৰাজদোষত পৰিব লাগিব। সেয়েহে আমি কমল পিয়াক বিয়া দিয়াৰ সিদ্ধান্ত ঠিক হব। হ'ব, ঠিক আছে। শুনা কটকী, তুমি গৈ স্বৰ্গদেৱক কব যে আমি অসম ৰজাৰ অত্যাচাৰত ধৰ্ম ৰক্ষা কৰিব নোৱাৰি ইয়ালৈ আহিছো। আমি আমাৰ কন্যাক ৰাজহাউলিলৈ নি বিয়া দিবৰ পৰা সামৰ্থ্য নাই। আমি ৰাজঘৰৰ লগত বহুত অমিল। আমাৰ নিয়ম মতে ছোৱালী আৰু দৰা ঘৰৰ মাজত পাৰ্থক্য থাকিলে ছোৱালীক নি ৰাজঘৰত বিয়া দি থৈ অহা নাযায়। তেতিয়াহ'লে স্বৰ্গদেৱক মই কি বুলি জনামগৈ? শুনা কটকী, তুমি গৈ স্বৰ্গদেৱক কবা যে দুই কুল ৰক্ষা কৰিবলৈ হলে আমি আমাৰ পক্ষ সকলোৰে নাৱেৰে যাত্ৰা কৰিম। সিফালৰ পৰা সেনাপতি চিলাৰায় দৰা সাজি নাৱেৰে আহক। যি ঠাইত নাও লগালগি হব সেই ঠাইতে বিবাহ কাৰ্য সম্পন্ন হব। মই আহিলো। স্বৰ্গদেৱক মই সকলো কথা বুজাই কমগৈ। যোৱা কটকী। সখী, মই কেনেদৰে কোচ ৰাজ্যত দিন কটাম? মইতো ৰাজদৰবাৰৰ কোনো কথাই নাজানো। ভয় নকৰিবা সখী, তুমি সঁচাই বৰ ভাগ্যৱতী। তোমাক লিকিৰিয়ে সকলো কামতে সহায় কৰিব। তথাপিও মোৰ মনটো ভয় ভয় লাগিছে। ভয় নকৰিবা সখী, তুমি সঁচাই বৰ ভাগ্যৱতী। তোমাক লিগিৰিয়ে সকলো কামতে সহায় কৰিব। মই তোমাক পাহৰি নেযাওঁ, বৰদেউতাকো পাহৰি নেযাওঁ। এতিয়াও চিলাৰায় আৰু সৈন্যসকল আহি নেপালেহি। নিশ্চয় কিবা বিপদ হৈছে। চিন্তা নকৰিব স্বৰ্গদেৱ, বীৰ চিলাৰায় কোনো বিপদ ঘটাব নোৱাৰে। মন্ত্ৰীবৰ, ভাতৃ চিলাৰায় বিবাহৰ বাবে উপযুক্ত বয়স হৈছে। গতিকে বিবাহৰ বাবে উপযুক্ত কন্যাৰ সন্ধান কৰক। হ'ব স্বৰ্গদেৱ, এই বিষয়ে চিন্তা কৰা হ'ব। স্বৰ্গদেৱ, আমাৰ সৈন্যই যুদ্ধত জয় হৈ চিলেৰ ৰাজনক হত্যা কৰি আছিৰাই কৰতলীয়া ৰজা পাতিলে। শুভ সংবাদ। পিছে সেনাপতি চিলাৰায় ক'ত আছে? স্বৰ্গদেৱ, সেনাপতি চিলাৰায় সৈন্যসকলৰ সৈতে সোণকোষ নদীৰ পাৰত চাৰণি পাতি আছে। হয় নেকি? স্বৰ্গদেৱ, সেনাপতি চিলাৰায় ৰামৰায়ে জীয়েক কমল পিয়াক বিবাহ কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এই কথা জনাবলৈ মোক আপোনাৰ ওচৰলৈ পঠাইছে। ৰামৰায় জীয়ৰী কমল পিয়াক বিয়া কৰাব ইচ্ছা কৰিছে। কায়স্থ বংশ। ঠিক আছে, চিলাৰায় ইচ্ছাত মই সন্মতি জনালো। সুন্দৰ, অতি সুন্দৰ। তুমি ভাল বাৰ্তা কঢ়িয়াই আনিলা। কটকী, তুমি গৈ ৰামৰায়ক কবা যে তেওঁৰ কন্যা কমল পিয়াক আমাৰ ভাতৃ চিলাৰায়লৈ বিয়া দিব লাগে। এই কথা জনোৱা হৈছে স্বৰ্গদেৱ।
মঙ্গলম ভগৱতী বাসুদেৱায় স্বাহা ওম মঙ্গলম ভগৱতী বাসুদেৱায় স্বাহা এতিয়া দুয়োকে মালা পিন্ধোৱা ও গছৰ কোমল কুঁহি ভাত পৰি খাই ভাত পৰি খাই মায়ে পোহা মইনা জনিলোকে লৈ যায় কান্দে ইনাই বিনা দেউতাই কান্দে ৰৈ দেউতাই কান্দে ৰৈ চেনেহৰে ভাইটি কান্দে বাইদেউ সেৱা গ্ৰহণ কৰিম পিতা আৰু বৰদেউতা আমাৰ সেৱা গ্ৰহণ কৰিব আমি দুয়োজনে ভৱিষ্যতে ভালে কুশলে পূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰোঁ তোমালোকক ভগৱানে কুশলে ৰাখক যোৱা নিজ ৰাজ্যলৈ গমন কৰা মনত দুখ নকৰিবা ব'লা আমিও যাওঁ ঐ আহ কমল পিয়া বিয়াত খাই পেট দাঙিবই নোৱাৰা হলি নেকি দেউ মই পেট ভৰাই খাবই নাপালোঁ ইয়াতে বহি ভাগ বিতৰণ কৰোঁ দেউ মোক ভাগ সৰহকৈ লাগিব দেই চবে সমানকে ভাগ কৰিম নহয় দেউ মই কাৰণ সৰহকৈ চুলুক মাতিছোঁ মোক সৰহকৈয়ে লাগিব নহয় তোমালোকে সৰহকৈ নাপাবা কিয় দেউ আমাক সৰহকেনে মোক লাগিবই নহ'লে নহ'ব তুমি সৰহকে নাপাবা কাৰণ মই বিয়াত সৰহ চুলুক মাতিছোঁ কমল পিয়া বিয়াত বহুত দক্ষিণা পালোঁ দেই দেউ মোক এতিয়াই সৰহকেনে দিয়ক মোৰ ভাগটো মই ল'মেই অকলে ল'লে নহ'ব আমাৰ কোচ ৰাজ্যৰ বিভিন্ন ধৰণৰ বলি বিধান আদি দক্ষিণালৈ আমি চলি আছিলোঁ অলপ দিনৰ পৰা শংকৰদেৱ নামৰ এজন মানুহে আমাৰ চাউল কোঠা মাৰি পেলালে হয় দেউ কিবা নৱবৈষ্ণৱ বোলা ধৰ্ম এটা খুলিছে সকলো মানুহ তেওঁ ধৰ্মৰ শৰণ লৈছে আমাৰ সমাজত খেলি মেলি লগাইছে দেউ আমি এটা কাম কৰোঁ এই শংকৰদেৱ বুলি কোৱা মানুহজনক মিছা অভিযোগ আনি স্বৰ্গদেৱ লগাম দেউ এনে কৰিলে ভাল হ'ব উত্তম অতি উত্তম এই বুদ্ধি লগাই শংকৰদেৱ নামৰ মানুহজনক উচিত শাস্তি দিয়া দেউ আমি নিজেই কালী মূৰ্তি ধ্বংস কৰি তাৰ পাছত স্বৰ্গদেৱক জনাম যে শংকৰদেৱে নিজেই কালী মূৰ্তি ধ্বংস কৰিছে ব'লা আমি স্বৰ্গদেৱ জনাওঁগৈ সকল পাত বাউসীৰ পৰা অপৰাধী শংকৰদেৱক ধৰি অনা হ'লনে শংকৰদেৱ পলাল শংকৰদেৱৰ শিষ্য দুজনক ধৰি অনা হৈছে তোমালোকৰ নাম কি স্বৰ্গদেউ মোৰ নাম নাৰায়ণ ঠাকুৰ আৰু মোৰ নাম গকুচাম তোমালোক দুয়োজনে সঁচা কথা ক'বা সঁচা কথা ক'লে পুৰস্কৃত কৰা হ'ব নহ'লে উচিত শাস্তি পাবা শংকৰদেৱ ক'ত আছে সোনকালে কোৱা স্বৰ্গদেউ শংকৰদেৱ ক'ত পলাল আমি নাজানো ইষ্ট হৈ গুৰু কথা নাজাননে তহঁতে ইহঁতে মিছা মাতিছে ইহঁতক উপযুক্ত শাস্তি মই প্ৰদান কৰিম সৈন্যসকল ইহঁত দুয়োজনক চাবুকেৰে কোবাই গাত গৰম পানী ঢালি দিবি গাত খান্দি ডিঙিলৈকে পুতি থবি শংকৰদেৱৰ কথা নোকোৱালৈকে ইহঁতক এৰি নিদিবি
স্বৰ্গদেউ আমাক শাস্তি নিদিব। ঐ বল, তহঁতৰ মাংস কাটি মই কুকুৰক খুৱাম। ইহঁতক মোৰ সন্মুখৰ পৰা লৈ যা। স্বৰ্গদেউ, শংকৰদেৱৰ খবৰ পোৱা গৈছে। শংকৰদেৱক আপোনাৰ ভাতৃ চিলাৰাই তেওঁক প্ৰাসাদত পলুৱাই ৰাখিছে। কি কলি? মোৰ ভাতৃয়ে এনে কাম কৰিছে? ৰাজআজ্ঞা উলংঘন কৰিছে। নিশ্চয় ইয়াৰ কিবা ৰহস্য আছে, নহলে মোৰ ভাতৃয়ে এনে কাম কেতিয়াও নকৰে। স্বৰ্গদেউ, শংকৰদেৱ এজন মহান পণ্ডিত। তেওঁ এনে গৰ্হিত কাম কৰিছে বুলি মোৰ মনে নধৰে। শংকৰদেৱক লগ পাব বিচাৰো। সৈন্যসকল, পণ্ডিতজনক সসন্মানে এৰি দিয়া। মই এতিয়া বিদায়হে মাগিলো। স্বৰ্গদেউ জয় হওক। সেনাপতি চিলাৰাই, মই জনাত তুমি শংকৰদেৱক পলুৱাই ৰাখিছা। তুমি মোৰ ৰাজআজ্ঞা উলংঘন কৰিছা। নহয় স্বৰ্গদেউ, বিনা দুখত প্ৰজাক অকাৰণে শাস্তি দিয়া উচিত নহয়। বাৰু ঠিক আছে, শংকৰদেৱক ৰাজসভালৈ লৈ আহা। মই শংকৰদেৱৰ লগত কথা পাতিব বিচাৰো। স্বৰ্গদেউ, আপুনি নিশ্চিতি দি কওক যে শংকৰদেৱক কোনো শাস্তি প্ৰদান নকৰে। মই তোমাক নিশ্চিতি দিছো যে শংকৰদেৱক কোনো অসন্মান কৰা নহব। শাস্তি দিয়াটো প্ৰশ্নই নুঠে। হ'ব স্বৰ্গদেউ, মই কালিলৈ শংকৰদেৱক ৰাজসভালৈ লৈ আহিম। স্বৰ্গদেউ, মই এতিয়া আহিলোহে। প্ৰভু, আপুনি কালিলৈ ৰাজসভালৈ যাব লাগিব। স্বৰ্গদেউ আদেশ। তাৰ মানে কালিলৈ দিনটো মোৰ জীৱনৰ শেষ দিন হ'ব। স্বামী, বৰদেউতাক শাস্তিৰ পৰা বচোৱা উপায় উলিয়াওক, নহলে মোৰ বৰ ভয় লাগিছে। কমল পিয়া, তুমি চিন্তা নকৰিবা। উঠা কমল পিয়া, স্বৰ্গদেৱে মোক প্ৰতিশ্ৰুতি দিছে যে শংকৰদেৱক কোনো শাস্তি নিদিয়ে। আনকি তেওঁ শংকৰদেৱক লগ পাবলৈ ব্যাকুল হৈ আছে। সঁচাই নে স্বামী? তেওঁ মোক নিশ্চিতি দিছে, সেয়েহে তুমি চিন্তা কৰি কান্দি নাথাকিবা। ৰজাৰ আদেশ পালন কৰাটো প্ৰজাৰ ধৰ্ম। বলক প্ৰভু। স্বৰ্গদেউ, মই শংকৰদেৱক লৈ আহিলো। মই এতিয়া আহিলোহে। আহক আহক শংকৰদেৱ, আপুনি আসন গ্ৰহণ কৰক। আপোনাৰ দৰে সুন্দৰ চেহেৰা, কমল সদৃশ্য মই আগতে কোনো ব্যক্তিৰ দেখা নাই। স্বৰ্গদেৱ, ধৰণী ধাৰণং ধৈৰ্য পৰমং পৰমান্ন বিদ্যা শুভ নাশ কবং মধু দানৱ দাৰণং দেৱ বৰণং বৰ বৰিশ্লোচন চক্ৰধৰং নিজ কুল কুমুদ প্ৰকাশিত ইন্দু গহীন গম্ভীৰ বীৰ পেশিতে সিন্ধু। আপোনাৰ ব্যক্তিত্ব আৰু ৰচনা শৈলী দেখি মই অভিভূত হৈছো। প্ৰণাম দেৱ, এইখিনি অৰ্থ বুজাত আমাৰ অলপ অসুবিধা হৈছে। সভাৰ এক পাত্ৰ আপোন মহাৰাজ, দেৱক মধ্যে যক্ষ সুধৰাজ। বেদত কোৱা হৈছে যে বেদ মানে পৰম জ্ঞান। সভাসদসকল, শংকৰদেৱৰ বিৰুদ্ধে অনা অভিযোগবোৰ ভিত্তিহীন। তেওঁ এনে গহিত কাম কেতিয়াও নকৰে। হয় স্বৰ্গদেউ। সভাসদসকল, শংকৰদেৱক দোষমুক্ত ঘোষণা কৰা হ'ল। আজিৰ পৰা শংকৰদেৱ ৰাজসভাৰ পণ্ডিতৰ সন্মান দিয়া হ'ব। কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত আচন্ত ঈশ্বৰ সমস্ত জগত উপাৰ মধ্যতয়তো অতি মুখ্যতম সকলো অন্তৰতে প্ৰভু ভগৱন্ত বিৰাজমান কৰে। এই মায়াময় সংসাৰৰ পৰা পৰিত্ৰাণ পাবলৈ মই আপোনাৰ ওচৰত শৰণ ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছো। আপুনি মোক শৰণ দি কৃতাৰ্থ কৰক। স্বৰ্গদেউ, প্ৰণাম জনালো। ৰজাই শৰণ নলয়, যিহেতু প্ৰজাৰ আশীৰ্বাদত ৰজাই সকলো কামতে অংশগ্ৰহণ কৰিবলগীয়া হয়। স্বৰ্গদেৱে শৰণ নললেও পৰিত্ৰাণ পায়। শংকৰদেৱ, মই এতিয়া আহিলোহে।
হে হৰি, কি কৰোঁ মই এতিয়া? মোক উপায় দিয়া। কোনো কাৰণতে মই স্বৰ্গদেউক শৰণ দিব নোৱাৰো। সেৱা গ্ৰহণ কৰিব বৰদেউতা। আপুনি ইয়াত থাকি কিবা কষ্ট পাইছে নেকি? কষ্ট নাই পোৱা কমলপ্ৰিয়া। কিন্তু স্বৰ্গদেৱে মোৰ ওচৰত শৰণ ল'ব বিচাৰিছে, সেইটোহে বৰ কষ্টকৰ কথা হৈছে। স্বৰ্গদেৱে আপোনাক গুৰু মানি শৰণ ল'ব বিচাৰিছে? আচৰিত, আপোনাক টেকেলা লগাই বন্দী কৰিবলৈ আদেশ দিয়া স্বৰ্গদেৱে শৰণ ল'ব? হয় কমলপ্ৰিয়া, স্বৰ্গদেৱে শৰণ ল'বৰ বাবে অতিকৈ ব্যাকুল হৈ পৰিছে। মই কোনো কাৰণতে স্বৰ্গদেউক শৰণ দিব নোৱাৰিম। মাধৱ, মোৰ গাটো জ্বৰ জ্বৰ অনুভৱ হৈছে। বুঢ়া আঙুলিত এটা পোহাৰ দেখা দিছে। মই বিষত উঠিব নোৱাৰা হৈছো। বৰদেউতা, আপুনি অকণমান গৰম পানী খালে গাটো ভাল পাব। মাধৱ, বোপা ৰামানন্দ, ভকত বৈষ্ণৱসকল, মোৰ এতিয়া বৈকুণ্ঠলৈ যোৱা সময় হৈছে। তোমালোকে ভালদৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবা। প্ৰভু, আপুনি নহ'লে আমি কেনেকৈ ধৰ্ম প্ৰচাৰ কৰিম? বোপা ৰামানন্দ, মোৰ সকলো ভক্তি শক্তি মাধৱদেৱক গতাই থৈছো। তেওঁক গুৰু মানিলে সকলো পাবা। হে প্ৰভু, আপোনালৈ কেনেকৈ থাকিম? হায় হায়। হায় হায়, আমাৰ কুচাৰ্য এজন মহান শাস্ত্ৰজ্ঞ, এজন মহান পণ্ডিতক হেৰুৱালো। মোৰ ভুলৰ বাবে এনে কাৰ্য হ'বলৈ পালে। হে প্ৰভু, মোৰ দুখ ক্ষমা কৰিবা। শংকৰদেৱক সসন্মানে ৰাজকীয়ভাৱে সৎকাৰ কৰা হ'ব।